Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দেখাবলৈ লৈছো এটা ৰেচিপি মানে এটা পকৰা ৰেচিপি। এটো হৈছে হেৱালি পাতৰ ৰেচিপি। আপোনালোকে চাগে খাইছে বহুতে, হলেও মই দেখাই দিও মইনো কেনেকৈ বনাইছো। হেৱালি ফুল আসলতে হৰততে ফুলে নহয় জানো। এতিয়া হেতু কাৰণে অকল পাতখিনি আছে। পাতখিনি বুলো 2 কিলোমান খাই চাও। বহুতো বেমাৰৰ কাৰণে ভাল বুলিও শুনিছো আৰু এনেও পকৰা বুলি ক'লেটো ভালেই লাগে নহয় জানো। আৰু এইফালে চকচোন মই বাটি এটা তিমানখিনি চিঙি আনিলো আৰু এতিয়া এইখিনি মই ভালদৰে ধুই লম। নৰমেল পানীৰে বহুত কিবা ধুই লোৱাৰ পাছতো ইয়াত অকমান দেৰি কাৰণে মই নিমখ পানী দি অকমান দেৰি মই তিয়াই থৈ দিও, কাৰণ নিমখ পানী দিলে ধৰক বহুতো পোক পৰুৱা তাত পৰি থাকে ন, গছ পাততটো পৰে ন, সবে জানে আৰু ক'ব নোৱাৰি ন কিবা লাগি আছে কি লাগি নাই থকা। হেতু কাৰণে অকমান দেৰি নিমখ পানী ধুই থৈ দিলে ভাল আৰু হেতু কাৰণে অলপ দেৰি নিমখ পানী তিয়াই মই থৈছিলো। এতিয়া এটা বাটিত মই 3 চামুচ বেসন দিছো আৰু ইয়াত 1 চামুচ চাউলৰ গুড়ি দিছো আৰু প্ৰয়োজন অনুসৰি নিমখ হালধি দিছো আৰু মনৰ ইচ্ছা মতে আপুনি মছলাও এড কৰিব পাৰে। এতিয়া এখন চামুচৰ সহায়ত আৰু ইয়াত পানী এড কৰি আপোনালোকে বেটাৰটো ধুনীয়াকৈ তৈয়াৰ কৰি ল'ব পাৰে আৰু অকমান দেৰি আপোনালোকে 5 মিনিট মান সময় ঢাকি ৰাখিব কাঁহী এখনে। এতিয়া প্ৰায় হৈ গ'ল আৰু এতিয়া পাত কিখনত আপোনাৰ ধুনীয়াকৈ বেটাৰটো লগাই দিছো আৰু অলপ পাছতে আপোনাৰ কেৰাহীত দিব পৰা হ'ব আৰু এতিয়া মই প্ৰয়োজন অনুসৰি তেলখিনি কেৰাহীখনত দি লৈছো আৰু মই এতিয়া এখনকে বনাইছো কেৰাহীত। যদি হৰকে দি দিও আপোনাৰ ভাগি যোৱা চান্স আছে যে, সেই কাৰণে বুলি এখনকে বনাও। তে ভাগিলেও আমি খাবই লাগিব আৰু নেভাগিলেও খাবই লাগিব, তথাপিতো আৰু দেখিবলৈতো ভাল লাগে যদি এখন হৈ থাকে। ভগা চিগা হয় দেখিবলৈতো ভাল নালাগে, সেই কাৰণে বোলো এনেকৈ দি চাওচোন। এতিয়া মই বেটাক আৰু মাহীয়েক আহিছে নহয়, তাইকো খাবলৈ দি চাও কেনেকুৱানো হৈছে। অলপ কিন্তু টিটিকি লাগিব, হেতু হয় কাৰণ হেৱালি ফুলৰ পাতটো হে টিটিকিটো লাগিবই। এইয়া কি আনিছো চোৱা, গুলু খাই চোৱা। মজা হৈছে। হনু খাই চোৱা কেনেকুৱা হৈছে, ভাল হৈছে নে চোৱা। কেনেকুৱা হৈছে হনু? ভাল হৈছে নে? ভাল হৈছে? আজি ভিডিঅ'টো ইমানতে সামৰিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদিহে ভাল পালে আপোনালোকে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।